চেৰাখন্দা সামূহিক ভৱনত আঞ্চলিক ভিত্তিত অনুষ্ঠিত গৌৰৱোজ্জ্বল তৃতীয় বাৰ্ষিক শিশু সমাৰোহৰ সন্মানীয় উদ্বোধক মহোদয়, সন্মানীয় আলোচকবৃন্দ, এই প্ৰবৃত্তি ক্ষণত উপস্থিত থকা শিশুসকল আৰু পৰম শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোক সকলোজনলৈকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সমাধান আমাৰ মাতৃভূমি, আমাৰ ৰাজ্য অসমৰ বহুতো জ্বলন্ত সমস্যা আছে। এই সমস্যাসমূহৰ বিষয়ে আলোচনা আৰু সমাধানৰ বাট প্ৰশস্ত কৰাটোৱেই আজি আলোচনাৰ মূল উদ্দেশ্য। আমাৰ মাজত সন্মানীয় আলোচকসকল আছে, আমি তেওঁলোকক এবাৰ পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমাৰ মাজত সন্মানীয় আলোচক হিচাপে আছে শ্ৰী সুদৃষ্টি দুৱৰা, এখেত নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। আমাৰ মাজত আলোচক হিচাপে আছে শ্ৰী বিকিৰণ দুৱৰা, এখেত নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ ১০ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ মাজত আলোচক হিচাপে আছে সন্মানীয় জ্যোতিষ্ময় কোঁৱৰ, এখেত দিছু হাইস্কুলৰ ৯ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ মাজত সন্মানীয় আলোচক হিচাপে আছে শ্ৰী আৰশী প্ৰতীম দুৱৰা, এখেত কালুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ মাজত আলোচক হিচাপে আছে শ্ৰী দীক্ষিত ওজা, এখেত প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ মাজত আলোচক হিচাপে আছে শ্ৰী বিষ্ণুজ্যোতি দত্ত, এখেত প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। আমাৰ মাজত আলোচক হিচাপে আছে শ্ৰী অভিনাশ গগৈ, এখেত দিছু হাইস্কুলৰ ১০ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ মাজত আলোচক হিচাপে আছে শ্ৰী নিহাৰ মিলিন দত্ত, এখেত প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ মাজত আলোচক হিচাপে আছে শ্ৰী স্মৃতিৰাণী গগৈ, এখেত নামতিমূল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰী। আমি কেইজন আলোচককে আলোচনা চক্ৰৰ মাজলৈ আদৰণি জনাইছোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ আলোচনাৰ মাজেদি অসমৰ সাম্প্ৰতিক সময়ৰ সমস্যাৰাজি আৰু ইয়াৰ সমাধানৰ সূত্ৰ সম্পৰ্কে আজি আলোচনাত এক সঠিক উপস্থাপন হ'ব। আমি পলম নকৰি আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। সন্মানীয় আলোচকবৃন্দ, আমি সকলোৱে জানো যে আমাৰ অসম এখন ইতিহাস প্ৰসিদ্ধ ঠাই, য'ত ৬০০ বছৰীয়া আহোম ৰাজত্ব আছে। ইয়াৰ পূৰ্বেও নৰকাসুৰ, ভগদত্ত, বান ৰজা আদি নৃপতিসকলৰ কাহিনীয়ে অসমৰ ইতিহাস সমৃদ্ধ কৰি থৈ গৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি এই কথাটো চাব লাগিব যে বৰ্তমান সময়ত অসমৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই মূৰ দাঙি উঠিছে, যাৰ বাবে অসমৰ সৰ্বস্তৰৰ উন্নতিৰ ক্ষেত্ৰত সদায় বাধা দি আহিছে। আমি সেয়ে আজি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, অসমৰ সমস্যাৰাজি আৰু ইয়াৰ সমাধান। অসমৰ বহুতো জ্বলন্ত সমস্যা আছে। তাৰে ভিতৰত শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা, বানপানীৰ সমস্যা, নিবনুৱাৰ সমস্যা আদি উল্লেখযোগ্য। আমি প্ৰথমেই মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগত জড়িত এটা বিষয় হৈছে শিক্ষা। শিক্ষাৰ অবিহনে মানৱ সভ্যতাৰ উন্নতিৰ কথা আমি কল্পনা কৰিব নোৱাৰোঁ। সেয়ে আমি শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ লগতে সমাধানৰ বিষয়ে আলোচনা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত আলোচক হিচাপে থকা সন্মানীয় শ্ৰী সুদৃষ্টি দুৱৰা ডাঙৰীয়ালৈ।